पेनुआ में छेदो हो गेल हमर पेन पेन बुताम আছে पेन का बुताम है Hey darling एक प्लीज वाला darling अरे यार मुंह के भी Hey guys, once again welcome back to my YouTube channel. So আজি দাদাই দুটামান কাম অফি দিছে মোৰ ওপৰত কৰিবলৈ কৰিছে এতিয়া প্ৰথমে মোক লেবাৰ পেমেণ্ট কৰিব আছে না নেযাওঁ ইয়াত গৈছোঁ ইয়াত লেবাৰ পেমেণ্ট কৰিব আছে এতিয়া মই লেবাৰ পেমেণ্ট কৰিবলৈ গৈ আছোঁ এইটো মোৰ ডেইলি লাইফ ঘৰত আহিলে কেনেকুৱা হয় সেইটো দেখাবলৈ বিচাৰিছোঁ এতিয়া আগফালে অ'কে গাইছ আমি এতিয়া পইচা ওলাবলৈ গৈ আছোঁ মানে চিৰঞ্জীৱ আছে বহুত দিনৰ মূৰত লগ পাইছোঁ বেচাৰাটো পূজা বুলি অলপ পইচা আৰে পে'মেণ্ট কৰিবলৈ আছে ন লেবাৰ পে'মেণ্ট কৰিব আছে পূজা বুলি অলপ পইচা উৰুৱাওঁ নহয় এইটো আমাৰ লেবাৰবোৰৰ পে'মেণ্ট কৰিব না লেবাৰ পেমেণ্ট খুলিম আৰু আৰু লেবাৰ এইখিনি পইচা আমি ফূৰ্তি কৰিম এছ আৰাম দি জিন্দগী কৰিম এতিয়া আমি বেংকত ATM-ত গৈছোঁ কাম কৰিছোঁ আজি পূজা হয় তাৰ ওপৰত আজি বেংক বন্ধ দিয়া হৈছে 4 দিনীয়া কাৰ্যসূচী থকা মানে বেংক বন্ধ দিয়া হৈছে আজি অঁ কেমেৰাটো লোৱা তুমি লগ কৰা নাই এই কেমেৰাটো যদি মই ল'বলৈ হয় বাইকখন নলাত बस हवा निकल गई যোৱাৰ সম্ভাৱনা আছে অ'কে গাইছ এতিয়া আমি বেংকলৈ গৈছোঁ আজি বেংক বন্ধ আমি এটিএমলৈ গৈ আছোঁ এটিএম পইচা ক'বলৈতো দিয়া হেৰি মোৰতো মোক ক'বলৈতো দিয়া অ'কে গাইছ আমি এতিয়া বেংকত গৈ আছোঁ বেংক বন্ধ আজি এটিএম बात कर रहा हूँ समझ में नहीं कंट्रोल उदय এটিএমলৈ খোলা আছে আৰে মোক ক'বলৈতো দিয়া মই কৈ আছোঁ ন অ'কে গাইছ আমি এতিয়া বেংকলৈ গৈ আছোঁ বেংকৰ পৰা ফটাফট পইচা ওলাই কিনে লেবাৰ পে'মেণ্ট কৰি কিনে আমি তেনেকৈ কোনো পূজাৰ প্লান কৰা নাই পূজা প্লান কৰিছোঁ আমি বৰ্তমান এতিয়া পইচা ওলাই ফুৰিবলৈ যাম অ'কে গাইছ বাই বাই এতিয়া অ'কে গাইজ বাই বাই खत्म बाय बाय टाटा गुड बाय गया A few inches later. ATM আহিলোঁ ATM বন্ধ এতিয়া নেক্সট উপায় কি আছে लस्सी मिलेगा भैया लस्सी মোৰ ফেভৰেট ড্ৰিংক হয় খালী পেটত ৰাতিপুৱা একো খোৱা নাই লস্সি খাই দিছোঁ যে আমি চুগাৰ পাই যাব তইতো খাইছ নেকি এইটো গলজাটা নেকি ओए भाईजी ओए सुनो ना इसमें क्या बर्फ डाला है क्या तो अच्छा इसलिए ठंडा है अच्छा आइए ना इधर तो इम्पोर्टेंट है पेनुआ में छेदो हो गेल हमर पेन बुताम আছে पेन का बुताम है का बुताम तो भालू दुकान में मिलेगा आपका नाम है भालू मिलेगा तो हर माल खत्म हो कल फॉल्स खत्म हो गया सब आज तक भी कितना खत्म हो गया है हम लोग दुकान में बोलिए लोग लगा देगा ये आगे में थोड़ा आगे में ना हाँ चलिए उधर भी है बिल्कुल राशन है अरे আমাৰ ATM খুলি গ'ল পইচা ওলাবলৈ আহি গৈছোঁ আমি পইচা আছে নাই বহুত আছে ন এই তেন্তে ধনী আজি আমি पैसा ही पैसा होगा ধনী এইটো কাৰোবাৰ ইয়াত ATM মেইন হৈ গৈছে বহুত ৰাত চেত্ৰী নামৰ পইচা ওলাল নাই কিমান ওলাইছে 2000 Oh my god, এইফালে এতিয়া নাই দিয়া নাই পূজা খৰচা অ' ভাই চাওক ইমান খৰখৰীয়া নোট নতুন পইচা 2000 ওলালে আৰু কেইহাজাৰ ওলাব লাগে মালামাল
আজি পূজা পুৰা চলিব ধামাল I'm rich. পইচা ওলাব দে না अरे भाई ए रहा नहीं जाता तड़प ही ऐसी है ना अरे দি থৈ যোৱা যাওঁ পলাপত নহয় কিবা খালি যোৱা নোযোৱা ঠিক এখন লগাই যাওঁ মাক ভৰি দিবলৈ পেণ্টটো ফাইনেলি আমি গাইজ পেনৰ বুটাম পাই গ'লো এই ডাৰ্লিং এইফালে চোৱা নাই এই ডাৰ্লিং তো পেনৰ বুটাম ইয়াত পাই গৈছে বেচাৰটো চেম কণ্ডিশ্যন ডাঙৰ হৈছে কাৰণে বুটাম চিঙি চৰি পেটটো ডাঙৰ হোৱা কাৰণে हॉस्टल में रह के स्टूडेंट का रह के कैसा फीलिंग्स होता है आपको बोलिए ठीक ही लगता है कभी कभी तो अभी मालूम है थोड़ा बहुत बिहेव तो करना ही पड़ेगा लोगों के साथ हाँ तो ये भी हॉस्टल में रहता है तो सेम कंडीशन सेम है कितना दिन का छुट्टी है 10 तारीख तक छुट्टी मिलेगी 10 तारीख मतलब 8 को पहुंच जाना पड़ेगा 9 को हॉस्टल में आएगा बस स्कूल स्टार्ट 10 से समर से हम लोग का 7 तारीख ए मोर लग पाइছো बोली ब्लॉग बना रहा है क्या ब्लॉग हाँ ये तुम भी आ गए यूट्यूब चैनल में चलो A few inches later. আৰু মঞ্জুৰ আছে 432 টকা বাদ বাকী চব 11,000 বুলি 1400 1100 1200 তেনেকৈ কিবা কিবি আছে সুৰেশ কোন হয় মেডিচিন তাৰ 1400 টকা আছে নন্দিনী 808 টকা আছে এইটো ফটো মাৰি লওঁ ন অলপ ফটো মাৰি বাগানতে দিলোঁ কামটো শেষ কৰি লওঁ নেই মাথাটো বেয়া হৈ আছে তাৰ ওপৰতে আকৌ ইমান ডাঙৰ মাথা হৈ যায় এইটো মই ফটো মাৰি লওঁ এই বানাজটো দিলাই দেখোন তাৰপিছত হ'লেও মানে এইটো কোনটো হেৰি হয় বানাজটো অলৰেডি পেমেণ্ট কৰা হৈ গ'ল ন ঠিক আছে মই এইটো ফটো মাৰি লওঁ মোৰতো 400 টকা হৈছে বাৰু কেলে পইচা নললি আগতে কেলে কচোন তোৰ তো সবচে বেছি আছে 2500 নে 2600 আছিলে ঠিক আছে দে তো অহা সপ্তাহত এনেই পেমেণ্ট পাবিয়ে ন ঠিক আছে 3 দিনে আছে ঠিক আছে হ'ব দে সুৰেশক কৈ দিবি দেই 2 hours later. কি কৰিব এই গাড়ীখন ধোৱা হৈ গ'ল এতিয়া গাড়ীখন ধুব আছে তলত সোমাই হৈ আছে মোক বস দিছো ৰ ये पूरा गंदा हो रहा है
আছিলে আমাৰ বেঙেৰী টি ষ্টেটৰ দুৰ্গা পূজা এইটো আছিলে বেঙেৰী টি ষ্টেটৰ দুৰ্গা পূজা। ইয়াৰ পিছত আমি কুৰুং বস্তি গৈ আছোঁ। ব'লা যাওঁ। পেপাৰ লৈ লওঁ নাই শুনে না পেপাৰ এটা ল'ম। হাতী কেইটাবলৈ ভাল হ'ব নহয়, হাতী কেইটাবলৈ ভাল হ'ব পচন্দ কৰি খালে খাবা আৰু হাত 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 অ' দাদা পেপা হ'ব পেপা অ' ব্ৰ পেপা হ'ব পঁ বজা পেপা হ'ব চাওঁ। এইটো বহুত সৰু হৈ গ'ল মানে ডাঙৰ নাই। অঁ এইটো কিমান 50 বজাই চাব পাৰোঁ। এইটো বঢ়িয়া আছে। হাতী কেইটাবলৈ দীঘলটো ল'ব লাগে আমাক। হাতী কেইটাবলৈ লাগে হাতী কেইটাবলৈ লাগে ঘৰত। অঁ ডাঙৰ আছে। ইয়াৰ দাম কিমান হয় দাদা? ইয়াৰ দাম কিমান হয়? এই অলপ ডাঙৰটো নাই এইটো নাই ন 60 লওক না। অঁ লওঁ 70 টকা লওক। ৰ মই বজাই আছোঁ ৰ। এতিয়া মজা লাগিব। থেংক ইউ। ব'লা হ'ল। এতিয়া পক বনাম এতিয়া পক অঁ ইউটিউবাৰ এই কেনেকা দিলে বে বজাই নাই যে অঁ দুইকে পকিব লাগিব নহয় অ' এই পটিটো মেইন এই ঘূৰাই থৈ আহিম মই গেলা। অ' ব্ৰ' পপকৰ্ণ দিয়া কেইটকা পেক হয়? 10 টকা। কেইজন 5জনমান আছে পোৱালি 5 এমেকা নিদিবি ঐ ভাল দিবি ঐ। অঁ পপকৰ্ণ একো বেয়া নাই যদি ঠিকে আছে। হা ঢাল নালাগে পোৱালিকেইটা খাব। পপকৰ্ণ
ধৰাচোন অ পপকৰ্ণ